আজি অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই আছে তেনেহ'লে কিন্তু যিহেতু আজি 10 তাৰিখ আজি কিন্তু আপোনাৰ সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। অৰুণোদয় আঁচনি যিকোনো আপোনালোকে যে চৰকাৰী আঁচনি লাভ কৰি আছে বুঢ়া পেঞ্চন বিধৱা পেঞ্চন বা যিকোনো যদি আপোনালোকে আঁচনি লাভ কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ একাউণ্টত সকলো পইচা সোমাই গৈছে। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে এইসকলে কাৰণে কিন্তু এটা ভাল খবৰ আহি গ'ল। কিছুমানৰ একাউণ্টত কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই। এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিব, কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আজি চেক কৰিছে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই 1250 টকা। যদি আপোনাৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই তেনেহ'লে কিন্তু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে আজি চেক কৰিছে যে আজি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা অহা মাহতে কিন্তু সকলোৰে একাউণ্টত কিছুমানৰ একাউণ্টত কিন্তু সোমোৱা নাই, সেইকাৰণে এতিয়া এটা নম্বৰ মুকলি কৰি দিয়া হৈছে। যদি আপোনাৰ একাউণ্টত আজি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেনেহ'লে ইয়াত যাব নম্বৰ দিয়া আছে। আপোনালোকে এইটো ফোন নম্বৰত কল কৰি অতি সোনকালে যোগাযোগ কৰক। এইটো কিন্তু অৰুণোদয় আঁচনিৰ টোল ফ্ৰী নম্বৰ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে আৰু এই মাহত বা অহা মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে এইটো নম্বৰত যোগাযোগ কৰি অতি সোনকালে কমপ্লেইন দিয়ক। তাৰপিছত আপোনালোকে